অসমীৰে চোতালতে ৰলালি। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ আজি অন্য এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। ইয়াত দেখিছে নহয় গাখীৰৰ সৰ। মই ফ্ৰিজত আজি 10 দিনমান হ'ল বাতি এটাত এইদৰে গাখীৰ উতলিলে সৰ ৰাখি এবাতি হ'ল। এতিয়া চাওক পান এখন গেছত বহাই দিছোঁ আৰু ইয়াতে সৰখিনি ইয়াত ঢালি দিছোঁ। এইদৰে ফ্ৰিজত ৰাখি থৈছিলোঁ, এবাতি হৈছিলে কাঁচৰ বাতিটোৰে। যিহেতু আমাৰ ঘৰুৱা গাখীৰ নহয়, পুৰবী গাখীৰৰ সৰ হয়, 1 লিটাৰকৈ মিষ্টাৰে আনে। 10 দিনত মোৰ এইখিনি হৈছে, এবাতি হৈছে। তো সৰটো মই ফ্ৰিজত জমা কৰি ৰাখি থৈছিলোঁ আৰু এইখিনিৰে মই এতিয়া বনাব ওলাইছোঁ ঘী। এয়া চাওক, পেনত বহাই দিছোঁ, ধুনীয়াকৈ লাৰি আছোঁ। এইদৰে চাওক, এয়া সৰৰ পৰা তেল ওলাবলৈ লৈছে। এইদৰে সৰখিনি ৰঙা হোৱালৈকে ভাজি থাকিম। যিমান সময় এইদৰে কেৰাহীত ফ্ৰাই কৰিম সিমানে আমাৰ ঘীৰ পৰিমাণটো বেছি হ'ব। তো এয়া চাওক, মই একেবাৰে ৰঙা কৰি দিলোঁ ভাজি। ইয়াতকৈ অলপ কম ভাজতেও আমি ৰাখি দিব পাৰিলোঁ হয়, কিন্তু মই বেছি সময়ে ভাজি দিলোঁ, কাৰণ যিহেতু মোৰ সৰ কম আছিলে, ঘীৰ পৰিমাণ কম হ'ব, সেইবাবে মই বেছি সময় ৰাখিছোঁ যাতে মোৰ ঘীৰ পৰিমাণটো অলপ বেছি হয়। এতিয়া অলপ ঠাণ্ডা হওঁতে চেকনিৰে চেকি ল'লোঁ। এইদৰে বাতি এটাত চেকি ল'লোঁ, দেখিছে নহয়। এইখিনি পেলাব নালাগে, এইখিনি খাবও পাৰি, আৰু এইখিনিয়ে ওলালে মোৰ ঘী। এতিয়া ঘীৰ বটল এটা আছিলেই, ইয়াতে মই এই বনোৱা ঘীখিনি ধুনীয়াকৈ বাকি থৈ দিলোঁ। এইদৰে আপোনালোকেও বনাই চাবচোন। মই বাৰু আজি ফাৰ্ষ্ট বনালোঁ, প্ৰথম বনালোঁ। কেনেকুৱা হৈছে আপোনালোকে মোক জনাব। বাকী মোৰ ভিডিঅ'বিলাক চাব বুলি আশা কৰিলোঁ। আপোনালোকৰ ছাপোৰ্টৰ দৰকাৰ। ৰাইজে নখ জোকাৰিলেহে নৈ বয়। আপোনালোকে ছাপোৰ্ট কৰিলে আগবাঢ়ি যাব পাৰিম। বাকী এইদৰে মই ঢাকনিখন দি এৰাতি ৰাখি দিলোঁ ঘীখিনি। এৰাতি পিছত চাওক, পূৰা অৰিজিনেলৰ ঘীৰ দৰেই হৈছে, কিনা ঘীৰ দৰেই হৈছে। আমি টেষ্ট কৰিও চাইছোঁ, খাবলৈও ভাল হৈছে। বটলটোৰ আধা হৈছে, যিহেতু বটলটো 100 গ্ৰামৰ, মোৰ 50 গ্ৰাম হ'ল। বাকী আজিলৈ আপোনালোকক এৰিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। বাই বাই।